অৰুণোদয় আঁচনিৰ পইচা কোন মাহৰ পৰা দিব? বহুতে ভাবি আছিলে যে অৰুণোদয় আঁচনিৰ পইচা 10 মে' তাৰিখৰ পৰা দিব, কিন্তু অৰুণোদয় আঁচনিৰ পইচা 10 মে' তাৰিখে নিদিলে। গতিকে এতিয়া অৰুণোদয় আঁচনিত যিসকল লোকে আগৰ পৰা পইচা লাভ কৰি আছিলে তেওঁলোকে আকৌ নতুনকৈ অৰুণোদয় আঁচনিখনৰ পইচা কোন মাহৰ পৰা লাভ কৰিব এইটোক লৈ বহুতে মোক কমেণ্ট কৰি আছিলে। গতিকে আজি আমি এই ভিডিঅ'টো ডিটেইলত আলোচনা কৰিম যে অৰুণোদয় আঁচনিৰ পইচা আপুনি কোন মাহৰ পৰা পোৱা চান্স আছে, নতুনকৈ আপুনি অৰুণোদয় আঁচনিৰ আবেদন এতিয়া কৰিব পাৰিবনে নোৱাৰে, চৰকাৰে কেতিয়াৰ পৰা আকৌ পইচা দিয়া আৰম্ভ কৰিব, প্ৰত্যেকটো কথা আপোনালোকে ভিডিঅ'টোৰ পৰা জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, অৰুণোদয় আঁচনি যিহেতু চৰকাৰে ইলেকশ্যনৰ আগতে তেওঁলোকে একেলগতে 9ৰ পৰা 10,000 টকা প্ৰদান কৰিছিলে আৰু তাৰপাছত তেওঁলোকে কোৱা নাছিলে যে অৰুণোদয় আঁচনি আকৌ কেতিয়াৰ পৰা তেওঁলোকে পইচা দিয়া আৰম্ভ কৰিব। যিহেতু এতিয়া আকৌ বিজেপি চৰকাৰে আহিলে, গতিকে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা, এই পইচাটো এতিয়া মে' মাহতো আপুনি লাভ নকৰে। চৰকাৰে যেতিয়ালৈকে অৰুণোদয় আঁচনিৰ ওপৰত অফিচিয়েল একো আপডেট তেওঁলোকে এনাউন্স নকৰে যে নতুনকৈ আকৌ তেওঁলোকে পইচা দিয়ে কেতিয়া আৰম্ভ কৰিব, তেতিয়ালৈকে আপুনি অৰুণোদয় আঁচনিৰ কোনো পইচা লাভ নকৰিব। সেইটো আপুনি মনত ৰাখিব। বহুতে ইউটিউবত ভিডিঅ' বনাই আছে যে অৰুণোদয় আঁচনিৰ পইচা আপুনি 11 মে' তাৰিখে লাভ কৰিব, 15 মে' তাৰিখে লাভ কৰিব। অৰুণোদয় আঁচনিৰ পইচা যিহেতু চৰকাৰে যেতিয়ালৈকে অফিচিয়েল এনাউন্সমেণ্ট বা অফিচিয়েল তেওঁলোকে ন'টিচ নিদিয়ে যে আমুক মাহৰ আমুক তাৰিখৰ পৰা আপুনি পইচা পাব, তেতিয়ালৈকে আপুনি অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে। যিসকলে অৰুণোদয় আঁচনিখনত নতুনকৈ আবেদন কৰিম ভাবি আছে তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিবলৈ হ'লেও অলপ দিন ৱেইট কৰিব লাগিব, যিহেতু চৰকাৰ এতিয়া গঠন হৈছেহে। গতিকে ইয়াৰ ওপৰত তেওঁলোকে আকৌ কাম কাজ আৰম্ভ কৰিব। গতিকে এটলিষ্ট আপুনি 2-3 মাহমান ৱেইট কৰিব লাগিব নতুন আবেদনৰ কাৰণে। যেতিয়া আকৌ ফৰ্ম আহিব, চৰকাৰে যদি ডাইৰেক্ট ফৰ্ম দিয়ে বা পঞ্চায়তৰ জৰিয়তে দিয়ে, যেনেকৈ দিয়ে আপোনালোকে ফৰ্মসমূহ ফিল আপ কৰিব লাগিব প্ৰথমে, তাৰ পৰা আপুনি অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হ'লে কোনবিলাক নথিপত্ৰ আপোনালোকৰ লাগিব সেইটো কৈ দিওঁ। ৰেচন কাৰ্ডৰ আপোনালোকৰ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড এইখিনি প্ৰয়োজন হ'ব। আধাৰ কাৰ্ডটো আপোনাৰ বেংক একাউণ্টৰ লগত লিংক হৈ থাকিব লাগিব। লগতে চৰকাৰে যিসমূহ নীতি নিয়ম বান্ধি দিছে যে অৰুণোদয় আঁচনি যদি আপুনি পইচা পাবলৈ বিচাৰে তেনেহ'লে আপোনালোকৰ যিখিনি নীতি নিয়ম আছে, যেনে আপোনাৰ ঘৰত 4চকীয়া বাহন থাকিব নালাগিব, ঘৰত চৰকাৰী চাকৰিয়াল থাকিব নালাগিব, কোনো ধৰি লওক আপোনালোকৰ ডাঙৰ বিজনেছ কৰা ঘৰত কোনো ব্যক্তি থাকিব নালাগিব। গতিকে সেইসমূহ নীতি নিয়মৰ ভিতৰত যদি আপুনি পৰে তেনেহ'লে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ ফিল কৰি আপুনি অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব পাৰিব। এতিয়া অৰুণোদয় আঁচনিত বহুতে অনলাইন এপ্লাই হয় বুলি ভাবি থাকে, অনলাইনত এপ্লাই নহয়, অফলাইনতে আপুনি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিব লাগিব। গতিকে যেতিয়ালৈকে চৰকাৰে অফিচিয়েলি ইয়াৰ ওপৰত আপডেট নিদিয়ে তেতিয়ালৈকে আপুনি কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰাৰ চেষ্টা নকৰিব। কাৰণ আমি দেখিছোঁ যে প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ স্কেম আমি দেখিবলৈ পাওঁ যে অৰুণোদয় আঁচনিৰ নামত বহুতবিলাক মানুহে 500, 1000, 1500 টকা পৰ্যন্ত লৈ লয়, কিন্তু সেই অৰুণোদয় আঁচনি এপ্লাইয়ে নহয়। গতিকে আপুনি অৰুণোদয় আঁচনিত তেতিয়ালৈকে এপ্লাই নকৰিব যেতিয়ালৈকে চৰকাৰে ইয়াৰ ওপৰত আপডেট নিদিয়ে বা পঞ্চায়তৰ তৰফৰ পৰা আপোনাক কোৱা নহয় যে অৰুণোদয় আঁচনি ফৰ্ম আহিছে বুলি। কোনোবা আপুনি ধৰি লওক থাৰ্ড পাৰ্টিৰ জৰিয়তে যদি অৰুণোদয় আঁচনিত এপ্লাই কৰিব বিচাৰে, পইচা দি যদি এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনাৰ পইচাও যাব আৰু আপুনি আঁচনি কোনো ধৰণৰ পইচাও লাভ নকৰিব। বাকী যিসকলে অৰুণোদয় আঁচনি একেৰাহে পইচা লাভ কৰি আহিছিলে তেওঁলোকে একো কৰাৰ প্ৰয়োজন নাই। অৰুণোদয় আঁচনিৰ যেতিয়া চৰকাৰে আকৌ পইচা দিয়া আৰম্ভ কৰিব তেতিয়া আকৌ আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো সোমোৱা আৰম্ভ হৈ যাব। যদি আপোনালোকৰ একাউণ্টত কিবা খেলিমেলি হৈ আছে, KYC আপোনাৰ যদি ফেইল হৈ আছে, তেনেহ'লে এইখিনি আপুনি কাম ঠিক কৰি ল'ব, যাতে চৰকাৰে যেতিয়াই পইচা মুকলি কৰে তেতিয়া আপুনি যাতে পইচাটো লাভ কৰে। গতিকে এইটো আছিলে যে আপোনালোক দিবলগীয়া ইনফৰ্মেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।